নমস্কাৰ, মই পাৰুল শইকীয়াই পুনৰ এটি নতুন ভিডিঅ' লৈ আহিছোঁ। আজি ভিডিঅ'টোৰ বিষয়বস্তু হৈছে কেনেকৈ মই বেংকৰ পৰা ঋণ ল'লে প্ৰচিডিংখন বনাওঁ, প্ৰতিবেদনখন বনাওঁ, তাৰ ওপৰতে মই প্ৰস্তুত কৰিছোঁ। এইকেইদিন মই বহুত দিন ভিডিঅ' দিব পৰা নাই, যিহেতু মোৰ স্বাস্থ্য অকণমান অসুস্থ, সেয়েহে মই ভিডিঅ' দিব পৰা নাই, ক্ষমা কৰিব। আজি মই আপোনালোকে কমেণ্টত জনাই আছিলে যে কেছ বহীখনৰ মই অন্তিম জমাটো বুজি পোৱা নাই, কেনেকৈনো বনাই মোক আকৌ পুনৰ দিবচোন। আৰু কমেণ্টত জনাইছিলে যে আমি বেংকৰ পৰা ঋণ ল'বলৈনো কেনেকৈ প্ৰতিবেদনখন লিখিব লাগিব, সেই প্ৰতিবেদনখন আপুনি জনাবচোন। সেয়েহে মই আজি দুইটা বস্তুৰ ভিডিঅ' আকাৰে আপোনালোকক জনাবলৈ বিচাৰিছোঁ। অন্তিম জমা কেনেকৈ হয় তাৰ ওপৰতো মই আপোনালোকক ক'ম, আৰু প্ৰথম বেংকৰ পৰা ঋণ লওঁতেনো প্ৰতিবেদনখন কেনেকৈ লিখিব তাৰ ওপৰতো আপোনালোকক ক'ম। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। কিবা বুজি নাপালে কমেণ্ট কৰি মোক জনাব। কেছ বহীখন বনাবলৈ যাওঁতে প্ৰথমতে এই মাহত যিটো টকা জমা হয়, সেই জমাটো যদি মোৰ হাতত ৰৈ যায়, জমা টকাটো হাতত ৰৈ যায়, পিছৰ নেক্সট মাহত সেইটো প্ৰাৰম্ভিক জমা হয়। সেয়েহে যোৱা মাহত মই বেংকত জমা দি খৰচ কৰি যিটো টকা ৰৈ গৈছিলে, সেই টকাটোৱেই এই মাহত মই প্ৰাৰম্ভিক জমাত ধৰি ল'লোঁ। প্ৰাৰম্ভিক জমাত বেংকত জমা আৰু টোটেল জমা, এইটো সৰ্বমুঠ জমা। তেনেকৈ সপ্তাহী জমা আপোনালোকে সাপ্তাহিক সঞ্চয় লিখিব, এমাউণ্টৰ ঘৰত লিখিব, টোটেল এমাউণ্টৰ ঘৰত লিখিব। এইটো বেংকৰ পৰা সুদ পোৱাটো এনেধৰণে লিখিব, বেংকৰ ঘৰ লিখিব আৰু মুঠৰ ঘৰ লিখিব। এনেকৈ আপোনালোকে লিখিলে যে সাপ্তাহিক সঞ্চয়ত আপোনালোকে কিমান পালে, মূলধন কোনে কিমান টকা ঘূৰাই দিলে, কিমান সুদ পালে, তেনেধৰণে আপোনালোকে চিনচিয়েলকৈ লিখিব। আৰু আপোনালোকে বেংকত যদি জমা দিবলগীয়া হয়, আপোনালোকে বেংকৰ ঘৰ লিখিব আৰু টোটেলৰ ঘৰ লিখিব। যদি আপোনালোকে বেংকৰ পৰা টকা উঠায়, বেংকৰ পৰা টকা উঠালে আপোনালোকৰ যিহেতু হাতলৈ আহে, সেইকাৰণে আপোনালোকে টোটেল এমাউণ্টৰ ঘৰ লিখিব আৰু মুঠৰ ঘৰত লিখিব। এতিয়া চাওক, এই এমাউণ্টৰ ঘৰৰ শাৰীটো আপোনালোকে যোগ কৰিব, সৰ্বমুঠ জমা তলত লিখি ল'ব। জমা ঘৰত আপোনালোকে টোটেল কৰি যিমানটো পায় বা বেংকৰ ঘৰত জমা কৰি যিমানটো টকা পায়, সেই দুয়োটা যোগ কৰি টোটেল এমাউণ্টৰ ঘৰত বহাব। আৰু আপোনালোকে যদি আপোনালোকৰ সভাত খৰচ হয়, খৰচৰ পৃষ্ঠাটোত লিখিব যে এমাউণ্টৰ ঘৰ লিখিব আৰু টোটেল এমাউণ্টৰ ঘৰ লিখিব। ভিঅ'ত যদি আপোনালোকে গ্ৰাম্য সংগঠনত টকা দিবলগীয়া হয়, তেতিয়াহ'লে খৰচৰ ঘৰত লিখিব। আৰু যদি আপোনালোকে বেংকৰ পৰা উঠাবলগীয়া হয়, তেতিয়াহ'লে বেংকৰ ঘৰ লিখিব আৰু টোটেল এমাউণ্টৰ ঘৰ লিখিব। প্ৰথমেই বেংকৰ পৰা ইমান তাৰিখে ইমান টকা উঠোৱা হ'ল। তাৰপিছত সেই টকাটো আকৌ আপোনালোকে ইয়াতো লিখিব লাগিব, খৰচৰ ঘৰত লিখিব লাগিব যে ইমানগৰাকী সদস্যক ইমান টকা দিয়া হ'ল। এমাউণ্টৰ ঘৰ লিখিব আৰু টোটেল এমাউণ্টৰ ঘৰ লিখিব। সেয়েহে বেংকত কিমান টকা জমা দিয়া হ'ল আপোনালোকে এইটো লিখিব, সঠিক কৰি লিখিব, আৰু যাতায়াতী খৰচ যদি কিবা লৈছে সেইটো লিখিব। এতিয়া আপোনালোকে সৰ্বমুঠ খৰচ লিখিলে, টোটেলৰ এমাউণ্টৰ ঘৰ লিখিলে আৰু সৰ্বমুঠ খৰচৰ ঘৰটো লিখিলে। আৰু আপোনালোকে কি কৰিব, মুঠ জমা তলত একেবাৰে পাতি ল'ব যে মুঠ জমা মই যেনেকৈ পাতিছোঁ আপোনালোকক দেখুৱাইছোঁ। মুঠ জমা এনেধৰণে এই শাৰীটো আপোনালোকে সম্পূৰ্ণৰূপে তলত পাতি ল'ব। পাতি লৈ জমা ঘৰৰ পৰা খৰচটো মাইনাছ কৰি যিটো টকা ৰৈ যায় সেইটোৱে হ'ব অন্তিম জমা, মাজৰ শাৰীটো হ'ব অন্তিম জমা। জমাৰ পৰা খৰচটো মাইনাছ কৰি দিব, কিমান টকা জমা হৈছিল আৰু কিমান টকা খৰচ হ'ল। মাজত যদি আপোনালোকৰ হাতত টকা ৰৈ যায়, সেইটোৱে হ'ব অন্তিম জমা। যদি আপোনালোকে বেংকত টকা উলিয়াইছিলে, তেতিয়াহ'লে আপোনালোকে এইখিনি কিমান পাৰিব, কিমান টকা উলিয়াইছিলে আপোনালোকে মুঠ খৰচৰ ঘৰত পাতিব লাগিব। তাৰপৰা আৰু এই দুই ভাগ যোগ কৰি যিটো টকা হয়, আপোনালোকে টোটেল এমাউণ্টৰ ঘৰত পাতিব লাগিব। এই টকাটোৰ পৰা যদি বেংকৰ ঘৰৰ টকাটোৰ পৰা যদি টকা উঠাইছিলে, তেতিয়াহ'লে আপোনালোকে বেংকক কিমান টকা উঠাইছিলে সেই টকাটোৰ লগত মাইনাছ কৰি আপোনালোকে এইটো পাতিব লাগিব, মাজত অন্তিম ঘৰটো পাতিব লাগিব। এতিয়া চাওক, এই অন্তিম জমা ঘৰটো আপোনালোকে টোটেল এমাউণ্টত কিমান পালে, বেংকত কিমান থাকিলে, এই দুইটা যোগ কৰি আপোনালোকে সৰ্বমুঠ জমাত পাতিব। তেতিয়া আপোনালোকে অহা মাহত প্ৰাৰম্ভিক জমা আপোনালোকৰ এই শাৰীটো হ'ব। এই মাহত যদি অন্তিম জমাৰ শাৰীটো, অহা মাহত কি হ'ব, প্ৰাৰম্ভিক জমা হ'ব। যদি আপোনালোকে এনেকৈও কৰিব পাৰে,
এইটো জমা ঘৰটোৰ পৰা আপোনালোকে খৰচৰ ঘৰটো মুঠৰ ঘৰটো মাইনাছ কৰি দিলে আৰু মাজত পাতি ল'লে যিমান টকা থাকে সিমান টকা। এতিয়া আপোনালোকে বুজি পালে। যদি আপোনালোকে বুজি পোৱা নাই পুনৰ মোক কমেণ্ট কৰি জনাব। এতিয়া আহকচোন চাওঁ মই কেনেকৈ যেতিয়া আমি গ্ৰাম্য সংগঠনৰ পৰা ঋণ লওঁ সেই ঋণ লোৱা প্ৰথম প্ৰতিবেদনখন মই কেনেকৈ বনাইছোঁ। সাপ্তাহিক যেনেকৈ প্ৰতিবেদন বনাওঁ তাতকৈ অকণমান সলনি কৰা হৈছে, যিহেতু আজি আমি প্ৰস্তাৱ গ্ৰহণ কৰিব লাগিব, যিহেতু আমি বেংকৰ পৰা ঋণ ল'বলৈ ওলাইছোঁ। আৰু ঋণ লোৱাৰ ক্ষেত্ৰত যে প্ৰতিগৰাকী সদস্য যে আমি একেমুঠ হৈ আমি প্ৰস্তাৱ গ্ৰহণ কৰিম তাৰ প্ৰতিবেদনখন মই লিখি ৰাখিছোঁ বেংকত দেখাবৰ কাৰণে। এতিয়া লিখিলে সভাৰ কাৰ্যবিৱৰণী লিখিলে, সভাৰ সংখ্যা লিখিলে, তাৰিখ লিখিলে, দিন লিখিলে, সময় লিখিলে, কাৰ্যসূচী প্ৰাৰ্থনা সভা, সভানেত্ৰী আসন গ্ৰহণ, সভাৰ উদ্দেশ্য ব্যাখ্যা, সদস্যসকলৰ একাষাৰ, সভানেত্ৰী মন্তব্য, সভা ভংগ চমুৱাই লিখিছোঁ। আজি ইংৰাজী কিমান তাৰিখে আপোনালোকৰ তাৰিখটো উল্লেখ কৰিব, কোন স্থানত সভাখন হৈছিলে সেইটোও আপোনালোকে উল্লেখ কৰিব আৰু উল্লেখ কৰিব। প্ৰাৰ্থনা সভাই শুভাৰম্ভ কৰা সভানেত্ৰী সভানেত্ৰী কৰে গোটৰ স্থায়ী সভানেত্ৰীয়ে। যদি সভানেত্ৰীয়ে কৰা নাই বেলেগৰ কথাও আপোনালোকে উল্লেখ কৰিব পাৰে। সভাৰ উদ্দেশ্য ব্যাখ্যা দাঙিধৰে সম্পাদিকা নামটো উল্লেখ কৰিব। সভাৰ মূল উদ্দেশ্য ব্যাখ্যা আছিল বেংকৰ পৰা ঋণ লোৱাৰ সন্দৰ্ভত। কাৰ্যসূচী অনুসৰি সভাত সকলো সদস্যই নিজৰ নিজৰ মতামত আগবঢ়োৱাৰ পাছত তলত দিয়া প্ৰস্তাৱসমূহ গ্ৰহণ কৰা হয়। যে আলোচনা মৰ্মে মই বহলাই লিখিবলৈ বিচৰা নাই, মই চমুকৈ লিখিলোঁ, কাৰণ আমি গোটেইকেইগৰাকী সদস্যই আমি সৰ্বসন্মতিক্ৰমে কেইটামান সিদ্ধান্ত ল'লোঁ আৰু সিদ্ধান্ত লোৱা আমি প্ৰস্তাৱ আকাৰে লিখি ৰাখিলোঁ। 1 নং প্ৰস্তাৱ, আজি সভাই এই সিদ্ধান্ত গ্ৰহণ কৰা হওক যে বেংকৰ পৰা 2 লাখ টকা ঋণ লোৱা হওক আৰু এই ঋণ পৰিশোধ কৰাৰ ক্ষেত্ৰত গোটৰ সকলো সদস্যই সমানে দায়বদ্ধ হ'ম। সময়মতে এই ঋণ পৰিশোধ কৰিব পাৰিম বুলি প্ৰতিজ্ঞাবদ্ধ হওক। প্ৰস্তাৱক আপোনালোকে দিব আৰু সমৰ্থক আপোনালোকে দিব। 2 নং প্ৰস্তাৱ হৈছে, আজি সভাই এই সিদ্ধান্ত গ্ৰহণ কৰা হওক যে গোটৰ সকলো সদস্যই ঋণ পৰিশোধ কৰাৰ ক্ষেত্ৰত সমানে দায়বদ্ধ থাকিব। এই প্ৰস্তাৱকেইটা আপোনালোকে লিখি ৰাখিব আৰু প্ৰস্তাৱক দিব আৰু সমৰ্থক দিব। 3 নং প্ৰস্তাৱ, আজি সভাই সৰ্বসন্মতিক্ৰমে এই সিদ্ধান্ত গ্ৰহণ কৰা হওক যে উক্ত ঋণৰ বাবে গ্ৰামীণ আপোনালোকৰ বেংকটোৰ নাম উল্লেখ কৰিব, কোন বেংকৰ পৰা আপোনালোকে ঋণ বিচাৰিছে, লেনদেন কৰাৰ ক্ষেত্ৰত সভানেত্ৰী সম্পাদিকাক সম্পূৰ্ণ দায়িত্ব প্ৰদান কৰা হওক। প্ৰস্তাৱক দিব আৰু সমৰ্থক দিব। শেষত কাৰ্যসূচী অনুসৰি সভানেত্ৰীয়ে গঠনমূলক দিহা পৰামৰ্শৰ লগতে সকলোৰে সুস্বাস্থ্য কামনা কৰি সভা ভংগ ঘোষণা কৰে। তেতিয়া আপোনালোকৰ উপস্থিত সদস্যসকলৰ চহী কৰিব আৰু সভানেত্ৰীয়ে গৃহীত কৰিব। এই হৈছে আপোনালোকৰ, যিহেতু বেংকৰ পৰা ঋণ লোৱাৰ কথা, সেয়েহে আমি এই প্ৰস্তাৱসমূহ লৈ থলোঁ। ভৱিষ্যতে যদি কোনো এগৰাকী বা দুগৰাকীয়ে ঋণ বেংকত জমা দিয়াৰ ক্ষেত্ৰত কিবা অসুবিধা হয়, তেতিয়া আমি এই প্ৰস্তাৱসমূহৰ জৰিয়তে উপকৃত হ'ব পাৰিম। সেয়েহে মই এই প্ৰস্তাৱ আকাৰে সেই সকলোখিনি লৈ থলোঁ। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব। যদি কিবা বুজি নাপায় সেইটোও মোক জনাব, আৰু কিবা যদি আপোনালোকে জানিবলগীয়া থাকে মোক জনাবচোন কমেণ্ট কৰিয়ে। মই পুনৰ ভিডিঅ'ত আকৌ দিবৰ কাৰণে চেষ্টা কৰিম। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, যাতে নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে পাই থাকে। মই ইয়াৰ পিছতে গ্ৰাম্য সংগঠনৰ প্ৰতিখন বহীৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰিম, আপোনালোকে চাবলৈ নাপাহৰিব।